ডিজিটেল কমল ইউটিউব চেনেলত আপোনাক সকলোকে স্বাগতম জনালোঁ। মই কমল আৰু আপোনালোকে চাইছে ডিজিটেল কমল। চ' ভিডিঅ'ৰ থাম্বনেইলখন চাই নিশ্চয় গম পাইছে কোনটো টপিক ক'ব ওলাইছোঁ। হয় বন্ধুসকল, বহুত ভাল খবৰ, যিহেতু মই স্কলাৰশ্বিপৰ বিষয়ে ভিডিঅ' এটা বনাইছিলোঁ। চ' যোনবিলাকে স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে যিহেতু অফলাইন ইনকাম চাৰ্টিফিকেটখন উলিয়াব লাগে, যিহেতু অফলাইনখন উলিয়ালে তোমালোকে ওৱান টাইম ইউজ কৰিব পাৰা। তাৰপিছত তোমালোকে যোনৰ জেৰক্স হওক বা কিবা তোমালোকে ইউজ কৰিব নোৱাৰা। সেইকাৰণে তোমালোকক মই আজি দেখাম ইনকাম চাৰ্টিফিকেট তোমালোকে অনলাইন ঘৰত বহিয়ে 10 টকা বা 30 টকা তোমালোকে অনলাইন পে' কৰি তোমালোকে নিজৰ মোবাইলতে বা নিজৰ কম্পিউটাৰতে কৰিব পাৰিবা। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা। তোমালোকক মই প্ৰচেছটো দেখাই দিম। তোমালোকে কি ডকুমেণ্ট আপলোড কৰিব লাগিব বা তোমালোকক কি ডকুমেণ্ট লাগিব, সকলো ডিটেইলছ তোমালোকে এই ভিডিঅ'টোৰ পৰা গম পাই যাবা। তো সেই ভিডিঅ'টো এবাৰ প্ৰথমৰ পৰা ধৰি শেষলৈকে চাই ল'বা। তাৰপিছত তোমালোকে দোকানত নোযোৱাকৈ তোমালোকে নিজৰ মোবাইলতে তোমালোকে ইনকাম চাৰ্টিফিকেটখন এপ্লাই কৰি দিব পাৰিবা। আৰু সেই ইনকাম চাৰ্টিফিকেট তোমালোকে 1 বছৰৰ কাৰণে তোমালোকে আৰু অফলাইন ইনকাম চাৰ্টিফিকেট নলিয়ালেও হ'ব, তোমালোকে সেইখনেই তোমালোকে চলাব পাৰিবা। ঠিক আছে, তোমালোকে দেখাওঁ তোমালোকৰ স্ক্ৰীনত কেনেদৰে এপ্লাই কৰিব। তাৰপিছত তোমালোকে যদিহে তোমাৰ খেলি মেলি হয়, তো তোমালোকে নিউ ইউজাৰ্ছৰ অপশ্যনটো হয়, তাত ক্লিক কৰিবা। নিউ ইউজাৰ্ছত ক্লিক কৰি তোমালোকে নতুনকৈ তোমালোকে আইডি চাইডি দি ধুনীয়াকৈ তোমালোকৰ যোনটো নিউ ইউজাৰ আইডি এটা বনাই ল'ব পাৰিবা। কোনোধৰণে তোমালোকে মোবাইল নম্বৰটো দিবা ইয়াত। তাৰপিছত OTP চেণ্ড কৰাৰ পিছত ঠিক এনেদৰে OTP এটা আহি যাব তোমালোকৰ। তাৰপিছত তোমালোকে ইয়াত OTPটো ফিল আপ কৰিবা। তাৰপিছত ভেৰিফাইড ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত OTP ভেৰিফাই ছাক্সেছফুলি আহি যাব। তাৰপিছত গ্ৰিভেঞ্চ নেমটো দিবা। তোমালোকে ধুনীয়াকৈ গ্ৰিভেঞ্চ নেমটো কিহে দিয়া দি দিবা ধুনীয়াকৈ। তাৰপিছত তোমালোকে জেণ্ডাৰটো চিলেক্ট কৰিবা। তাৰপিছত ডেট অফ বাৰ্থটো দিবা, তোমালোকৰ ডেট অফ বাৰ্থ যোনটো হয়। তাৰপিছত তোমালোকে পাৰ্চনেল মেছেজটো তোমালোকে প্লাট দিব পাৰা, প্লেচ স্পীড বুলি দিব পাৰা। ঠিক আছে, তাৰপিছত তোমালোকে ইউজাৰ নেমটো দিবা, কোনটো ইউজাৰ নেম দিবা, তোমাৰ নামটো দি পেলাই এট দিব পাৰা। তাৰপিছত তোমালোকে পাছপৰ্টটো দিবা, পাছপৰ্টটো তোমাৰ নামটো দি পেলাই এট 123 দিব পাৰা বা নামটো ধুনীয়াকৈ দি দিব পাৰা। তাৰপিছত তোমালোকে এটা কনফাৰ্ম পাছপৰ্টটো দিবা। তাৰপিছত তোমালোকে যোনটো দেখা পাইছা আই বটনটো হয়, চ' আই বটনটো ক্লিক কৰি দিবা। টাৰ্ম এণ্ড কণ্ডিশ্যনটো যদি চেক কৰিব বিচাৰা চেক কৰিব পাৰা। তো একচেপ্টত ক্লিক কৰি দিবা। তাৰপিছত ইয়াত যোনটো ইউজাৰ আইডিটো হয়, ইউজাৰ আইডিটো অলৰেডি এক্সিষ্ট বুলি আহিছে, চ' তোমালোকে নতুন এটা ইউজাৰ আইডি দিব লাগিব। তাৰপিছত তোমালোকে ঠিক এনেদৰে ইউজাৰ নেম এভেইলেবল বুলি আহি যাব। তাৰপিছত চিং ইন অপশ্যনত ক্লিক কৰি দিবা। তাৰপিছত লগ ইন কৰাৰ পিছত ইউজাৰ কণ্টেণ্টৰ যোনটো এলাও অপশ্যনটো হয়, এলাও অপশ্যনটো ক্লিক কৰি দিবা। এলাও অপশ্যন ক্লিক কৰি প্ৰচেছিং ৰিকুৱেষ্ট ঠিক এনেদৰে আহি যাব, অকণমান ৱেইট কৰিবা। অহাৰ পিছত ঠিক এনেদৰে ছেবা ছেটটো অফিচিয়েল ৱেবছাইটটো ধুনীয়া অন হৈ যাব। অনাৰ পিছত তোমালোকে ইয়াতে ছ'চিয়েল ছাৰ্ভিচ তোমালোকে ছাৰ্ভিচটো চিলেক্ট কৰিব পাৰিবা। তোমালোকে প্ৰথমে যোনটো দেখা পাইছে ভিউ এপ্লিকেশ্যনটো অল্ড ভাৰ্চনত ক্লিক কৰিবা। অল্ড ভাৰ্চনত ক্লিক কৰাৰ লগে ঠিক এনেদৰে আহি যাব। তোমালোকে ইয়াত যোনটো হয় চাৰ্চ কৰিবা, সেই কৰিব পাৰা, যিহেতু ইনকাম চাৰ্টিফিকেট। চ' ইনকাম চাৰ্টিফিকেট চাৰ্চ কৰি দিবা। তাৰপিছত তোমালোকে ইয়াত দেখা পাবা যোনবিলাক আহি যাব এপ্লিকেশ্যন ফৰ দি চিটিজেন ডিষ্টেঞ্চ। চ' এপ্লাই অপশ্যনটো যোনটো দেখা পাইছে এইটো NCHR হয়, এইটো নকৰিবা। তোমালোকে যোনটো ওপৰত দেখা পাইছা চিটিজেন ছাৰ্ভিচ এণ্ড ৰেভিনিউ এণ্ড ডিষ্ট্ৰিক্ট মেনেজমেণ্ট, চ' তাত এপ্লাই অপশ্যনটো ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ পিছত এপ্লাই নাও অপশ্যনত ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত ঠিক এনেদৰে খোল খাই যাব। খোল খাই পিছত তোমালোকৰ যোনটো এপ্লিকেশ্যন ফৰ ইনকাম চাৰ্টিফিকেট, যোনটো আয়ৰ প্ৰমাণপত্ৰৰ বাবে আবেদন হয়, ঠিক এনেদৰে আহি যাব। তোমালোকে ইয়াত দেখাব 7 ডেইজ 7 দিনৰ ভিতৰত তোমালোকৰ যোনখন ইনকাম চাৰ্টিফিকেটখন হয়, তোমালোকে ডিজিটেলখন ইয়াত তোমালোকে আহি যাব। ঠিক আছে, তোমালোকে ইয়াত পে'মেণ্ট কাটিব লাগিব মাত্ৰ 30 টকা। ঠিক আছে, ইয়াৰ ওপৰত ধুনীয়াকৈ লিখা হৈ আছে কেইটকা পে'মেণ্ট কাটিব লাগিব। ঠিক আছে, পোনপ্ৰথমে এতিয়া মই এইকেইটা ফিল আপ কৰি দেখাই দিওঁ। প্ৰথমতে তোমালোকে লেংগুৱেজটো কিহত চিলেক্ট কৰিব বিচাৰা তো চিলেক্ট কৰিবা। যদি তুমি ইংলিছত দিব বিচাৰা ইংলিছ, নহয়তো অসমীয়া যদি অসমীয়া পৰা তো অসমীয়া চিলেক্ট কৰিবা। তাৰপিছত তোমালোকে ইয়াত এপ্লিকেশ্যন আবেদনকাৰী নাম যাৰ কাৰণে এপ্লাই কৰা, চ' তাৰ নামটো দি দিবা। তাৰপিছত যিহেতু ইনকাম চাৰ্টিফিকেট তোমাৰ দেউতাৰ নামত হ'ব, চ' তোমালোকে ইয়াত দেউতাৰ নামটো দিবা। বাকী এপ্লিকেশ্যনৰ লিংগটো দিবা তোমালোকে, মেল ফিমেল যি হয়। তাৰপিছত তোমালোকে ইয়াত দেউতাৰ নাম ফাদাৰ নেম তোমাৰ দেউতাৰ ককাৰ নামটো ইয়াত দি দিবা। বাকী যদি তোমাৰ নামত মাটি আছে তেনেহ'লে তোমাৰ দেউতাৰ নামটো দিবা। বাকী তোমালোকে ইমেইল আইডিটো দিব বিচাৰা যদি দিবা, নহ'লে দিব নালাগে। বাকী তোমালোকে ইয়াত দেখিছা ৰিলেশ্যন যোনটো ৰিলেশ্যনশ্বিপটো হয়, চ' ৰিলেশ্যনটো যোনটো সম্পৰ্ক হয়, সম্পৰ্কটো ধৰি লওক কি হয় আপোনালোকে দিব পাৰা। যিহেতু চন অফ হয় বা ডুৱেটাৰ অফ, চ' চন অফ হ'লে চন অফ দি দিবা। যদি তোমাৰ দেউতাৰ
মানে কাকা দেউতাৰ কাৰণে কৰি আছা চ' যিহেতু তোমাৰ নামত যিহেতু মাটি নাই তোমালোকে দেউতাৰ কাৰণে কৰিব লাগিব চ' ছন অফ কৰিবা তাৰ আত্মীয় নামতো চিলেক্ট কৰি পেলাই তোমালোকে মিষ্টাৰ হয় মিছেছ হয় যদি তোমাৰ দেউতা কাকা মৰিছে চ' লেট দিবা তাৰ তলতে তোমাৰ ককাৰ নামটো উপাৰ্জনৰ উৎস দিবা তোমালোকে উপাৰ্জনৰ উৎস কি হয় লেবাৰ হয় বিজনেছ হয় ছাৰ্ভিচৰ পেঞ্চন হয় চ' চিলেক্ট কৰিবা যোনটো হয় চ' লেবাৰ হয় লেবাৰ চিলেক্ট কৰি দিবা তাৰপিছত জীৱিকা কি দিবা তো জীৱিকাটো তোমালোকে ধৰক কিহৰ জীৱিকাৰ কৰি আছে তোমালোকে দি দিবা নহ'লে তোমালোকে ফাৰ্মাৰ লিখি দিবা ফাৰ্মাৰ লিখি দিবা তাৰপিছত তোমালোকে যোনটো টোটেল ইনকামটো হয় তোমালোকৰ ইনকামটো কিমান হয় মিনিমাম 1,60,000 পৰা 1,80,000 দিলেও হ'ব ঠিক আছে মই যেনিবা 1,80,000 দি দিছোঁ 1,80,000 টকা দি দিছোঁ তাৰপিছত তোমালোকে যোনটো দেখিছা পাৰ্মানেণ্ট এড্ৰেছ এণ্ড স্থায়ী ঠিকনা তোমালোকে দি দিব তোমালোকে ইয়াত এড্ৰেছ দিবা তোমালোকে ইয়াত গাঁও লিখিবা তাৰপিছত ইয়াত তোমালোকে ছেকেণ্ডটো ঠিক এনেদৰে লিখিবা তাৰপিছত ষ্টেটটো যিহেতু চিলেক্ট হৈ থাকিব তোমাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিবা ডিষ্ট্ৰিক্ট কোনখন ডিষ্ট্ৰিক্টৰ হয় তোমালোকে চিলেক্ট কৰিবা চ' নগাঁও হয় মই নগাঁওটো চিলেক্ট কৰি দিছোঁ বাকী তোমালোকে চাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিবা ক'ৰ হয় তাৰপিছত তোমালোকে মানে যোনটো চক্ৰ হয় মানে তোমালোকৰ যোনটো চাৰ্কুল অফিচ হয় চাৰ্কুল অফিচটো কোনটো হয় তোমালোকে তাত চিলেক্ট কৰি দিবা তাৰপিছত তোমালোকৰ মৌজা কোনখন হয় চ' মৌজাটো চিলেক্ট কৰিবা তাৰপিছত তোমালোকে যোনটো গাঁওখন হয় ইয়াত গাঁওখন চিলেক্ট কৰিবা তোমালোকৰ কোনখন গাঁও হয় তোমালোকে ইয়াত চাৰ্চ কৰিব পাৰা তোমালোকৰ গাঁওখনৰ নামটো নহ'লে তোমালোকে এই আই বাটনটো যোনটো দেখিছা তোমালোকে ইয়াত চাৰ্চ কৰি দিবা ঠিক আছে তাৰপিছত তোমালোকে যোনটো পুলিচ ষ্টেচন হয় পুলিচ ষ্টেচন যোনটো হয় তোমালোকে দি দিবা তাৰপিছত তোমালোকে পিনক'ডটো যোনটো হয় চ' পিনক'ডটো দি দিবা তোমালোকৰ তাৰপিছত এনেদৰে সকলোবোৰ দিয়াৰ পিছত তোমালোকে যোনটো দেখা পাবা 7 নেক্সট অপশ্যনটো তোমালোকে ক্লিক কৰি দিবা তাৰপিছত ঠিক এনেদৰে আহি যাব আৰ ইউ চিঅ' এপ্লিকেশ্যন আই প্ৰমাণপত্ৰৰ বাবে যোনটো দেখা পাইছে তোমালোকে ঠিক এনেদৰে আহি যাব তোমালোকৰ আগত যোনটো তোমালোকে ইয়াত দিব লাগিব এড্ৰেছ প্ৰুফ যোনখন গাঁওবুঢ়াৰ প্ৰমাণপত্ৰখন হয় চ' গাঁওবুঢ়াৰ প্ৰমাণপত্ৰখন তোমালোকে তাত দিলে ভাল হয় বাকী আইডেণ্টি প্ৰুফত তোমালোকে আধাৰ কাৰ্ডখন দি দিবা ঠিক আছে বাকী লেণ্ড ৰেভিনিউ ৰিচিপ্টখনত তোমালোকে মাটি খাজনাখন যোনখন লেটেষ্টখন হয় চ' লেটেষ্টখন দি দিবা ঠিক আছে তাৰপিছত মই 7 নেক্সট অপশ্যনত ক্লিক কৰি দিবা চ' ডকুমেণ্টবোৰ দিয়াৰ পিছত 7 নেক্সট অপশ্যনত ক্লিক কৰিবা তাৰপিছত ঠিক তেনেদৰে তোমালোকৰ যোন এপ্লিকেশ্যন ফৰ ইনকাম চাৰ্টিফিকেট তোমালোকে আবেদন কৰি নাম আৰু তোমালোকৰ যিবোৰ লিখিছিলা ফিল আপ কৰিছা ঠিক এনেদৰে আহি যাব এড্ৰেছ তাৰপিছত তোমালোকে যোনবিলাক ডকুমেণ্ট আপলোড কৰিছিলা ঠিক তোমালোকে ভিউ কৰি চাব পাৰা তাৰপিছত তোমালোকে যোনটো প্ৰিণ্ট অপশ্যনটো হয় প্ৰিণ্ট অপশ্যন কৰিবলৈ তোমালোকে এখন প্ৰিণ্ট কৰি থ'ব পাৰা নহ'লে তোমালোকে মেক পে'মেণ্টত ক্লিক কৰি চ' মেক পে'মেণ্টত ক্লিক কৰি টকা তোমালোকে পে'মেণ্টটো কৰিব লাগিব মই দেখাই দিছোঁ তো পে'মেণ্টটো কৰোঁতে বহুতে খেলি মেলি কৰে চ' ভিডিঅ'টো সেইকাৰণে ভালদৰে চাই লোৱা লাষ্টত মানে বাকীখিনি চব কৰিব পাৰে বাকী কিন্তু পে'মেণ্টতে মানে ৰখি যায় আৰু সেইকাৰণে তোমালোকে চাই লোৱা কেনেদৰে পে'মেণ্ট কৰিবা তোমালোকে ইয়াত নেট বেংকিং UPI তাৰপিছত আৰু তোমালোকে যোনটো মই দেখাই দিছোঁ QR কোড দি পেলাইও তোমালোকে কৰিব পাৰিবা ঠিক আছে তোমালোকৰ ঠিক এনেদৰে আহি যাব তোমালোকে ইয়াত টোটেল এমাউণ্টটো দিব লাগিব 40 টকা যিহেতু দেখা পাইছে 26-27 তোমালোকে ইয়াত যোনটো ইণ্টাৰনেট বেংকিং হয় তাত তোমালোকে ক্লিক নকৰিবা যোনটো তোমালোকে আহিছে পে'মেণ্ট গেটৱে তাত ক্লিক কৰিবা তাৰপিছত তোমালোকে ক্লিক কৰাৰ পিছত যোনটো চিলেক্ট বেংক হয় চিলেক্ট বেংকত তোমালোকে যোনটো ইয়েছ বেংক হয় চ' ইয়েছ বেংকত তোমালোকে ক্লিক কৰিবা তাৰপিছত তোমালোকে স্কুল লোন কৰিবা স্কুল লোন কৰি তোমালোকে এগ্ৰি অপশ্যনটো হয় তাত ক্লিক কৰিবা তোমালোকে প্ৰচিড টু পে'মেণ্টত ক্লিক কৰিবা প্ৰচিড টু পে'মেণ্টত ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব লাগিব চ' ৱেইট কৰাৰ পিছত তোমালোকে এইটো GST নম্বৰটো আহিব তোমালোকে স্ক্ৰীনশ্বটটো মাৰি ল'বা যদি তোমালোকে পে'মেণ্টটো নাহে তোমালোকে ইয়াত কমপ্লেইন দিব পাৰা আৰু তোমালোকে পে'মেণ্টটো ৰিটাৰ্ণ ঘূৰাই পাব পাৰা ঠিক আছে তাৰপিছত অকণমান ৱেইট কৰিবা তাৰপিছত তোমালোকৰ ঠিক এনেদৰে তোমালোকে শ্ব' কৰিব শ্ব' কৰাৰ পিছত তোমালোকে এই বটনটোত ক্লিক কৰিবা ক্লিক কৰি যিহেতু এইটো 40 টকা পে'মেণ্ট কৰিব লাগে চ' VA টু পে'মেণ্ট গেটৱেত ক্লিক কৰিবা এই অপশ্যনটো ক্লিক কৰি দিবা তাৰপিছত ঠিক এনেদৰে তোমালোকৰ আহি যাব যোনটো গভৰ্ণমেণ্ট অফ আছাম তো তোমালোকে ইয়াত ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড UPI নেট বেংকিং তোমালোকে ইয়াত মানে পে'মেণ্ট কৰিব পাৰা চ' তোমালোকে নেট বেংকিঙত চিলেক্ট কৰি তোমালোকে কৰিব পাৰা মই যিহেতু UPI দিম চ' UPIত ক্লিক কৰিছোঁ চ' তো পে' বাই QR তোমালোকে ক্লিক কৰিবা তোমালোকে ইয়াত এটা QR কোড তোমালোকৰ মানে হৈ যাব চ' তোমালোকে QR কোডখন ধুনীয়াকৈ শ্ব' হ'ব শ্ব' হোৱাৰ পিছত তোমালোকে পে' কৰে অপশ্যনত ক্লিক কৰি তোমালোকে যোনটো QR কোডটো হয় QR কোডটো তোমালোকে পে' কৰিব পাৰা ঠিক আছে তাৰপিছত তোমালোকে ঠিক এনেদৰে এপ্লিকেশ্যন যোনটো একন'লেজমেণ্ট নংটো হয় তোমালোকে তাত যোনটো লগইন কৰি পেলাই তাত যোনটো তোমালোকে এপ্লাই কৰিছিলা তাত গৈ ডাউনলোড কৰিব পাৰিবা ডাউনলোড কৰাৰ পিছত তোমালোকে যোনটো মানে এপ্লিকেশ্যন একন'লেজমেণ্ট নংটো এনেদৰে আহি যাব তোমালোকে যিহেতু পে'মেণ্ট দেখা পাইছিলা 40 টকা পে'মেণ্ট কৰা হৈছিলে আৰু তাৰ তোমালোকে প্ৰায় এসপ্তাহ ৰখিব নালাগে প্ৰায় 3-4 দিনতে তোমালোকৰ যোনখন ইনকাম চাৰ্টিফিকেটখন হয় তোমালোকে ডাউনলোড কৰিব পাৰিবা
ঠিক আছে। যদি তোমালোকে এই ভিডিঅ'টো চাই পেলাই তোমালোকে ইনকাম চাৰ্টিফিকেটখন এপ্লাই কৰিব পাৰিছা তেনেহ'লে কমেণ্টত পাৰিছোঁ বুলি কৰিবা। আৰু যদি চেনেলটো নতুনভাৱে আহিছে এনে ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলকনটো অন কৰিব আৰু লগৰ বন্ধুসকলে শ্বেয়াৰ কৰিব নাপাহৰিবা। থেংক ইউ ফৰ ৱাচিং।